আমিও গম পাইছোঁ এতিয়া ইয়াৰ ওপৰত আমাৰ কোকৰাঝাৰ পুলিচে ইতিমধ্যে ক্লিয়াৰ কৰিব। মই অলপ আগতে গোটেই কথাটো ডিটেইলছ লৈছিলোঁ। চ' তেনেকুৱা কোনোবাই যদি আজি আইনটো হাতত তুলি ল'বলৈ বিচাৰে তেতিয়াহ'লেতো পুলিচে মানে তেখেতৰ কামটো কৰিবই। আমি বিচৰা নাই ইয়াত পুনৰ অশান্তি হওক, কাৰণ যোৱা 30-40 বছৰত তেনেকুৱা বহুত অশান্তি পৰিৱেশ আমি দেখিলোঁ। এতিয়া এজন ব্যক্তিয়ে একটু ব্লাড দিয়ক, টেষ্ট দিয়ক, এজন মানুহে জীৱন দিয়ক, সেইটো আমি কেতিয়াও নিবিচাৰোঁ। চাওক, এইটো পক্ষটো মই ক'ব পৰা নাই। তৃতীয় পক্ষ চতুৰ্থ পক্ষবিলাক বেলেগবিলাকে কয়, কোনো পক্ষ চক্ষ নাই। এইটো দীঘলীয়া মুভমেণ্টৰ এটা বাই প্ৰডাক্ট বুলি ক'ব লাগিব। আৰু কিছুমানৰ মনত সেইটোৱে সোমাই আছে, মানে অস্ত্ৰ ধৰিলে মই মানে এইটো কৰিব পাৰিম, সেইটো কৰিব পাৰিম, কিন্তু অস্ত্ৰই যে নিজকে ধ্বংস কৰে সেইটো বহুতে আজিলৈকে ভাবিব পৰা নাই। সেইকাৰণে যোন দেশত বেআইনী অস্ত্ৰ আছে, যোন সমাজত যোন জনগোষ্ঠীত বেআইনী অস্ত্ৰ আছে, সেই সমাজটোৱে ধ্বংস হৈ গৈ আছে। কোনো দিনে কোনো চৰকাৰে কোনো মানে এণ্টি কনষ্টিটিউচনেল ইলিগেল বা তেনেকুৱা অসামাজিক কাম কৰাটো কোনে চৰকাৰে সেইটো গ্ৰহণ কৰিব? কোনো চৰকাৰে এইটো গ্ৰহণ নকৰিব।